নমস্কাৰ, আটাইকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ৰঙালাওৰ কুমলীয়া পাতৰ এবিধ সুস্বাদু চাটনিৰ ৰেচিপি। আহকচোন মই কিদৰে বনালোঁ এবাৰ চাওঁ। তাৰ আগতে আহক আমি ৰঙালাওৰ পাতখিনি ছিঙি লওঁ। এয়া মোৰ কোমল ফ্ৰেছ ৰঙালাও পাত লগতে কেঁচা জলকীয়া। এতিয়া আহক আমি চাটনিখন বনাওঁ। চাটনিখন বনাবৰ বাবে ৰঙালাওৰ কুমলীয়া পাতখিনি মই ধুই লৈছোঁ আৰু লগতে লাগিব আমাক গোটা জিৰা, নিমখ, কেঁচা জলকীয়া, জালুক, নহৰু আৰু আদা। মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া ইয়াতে মই অকণমান মিঠাতেল দি দিম। ৰঙালাওৰ পাতখিনি ভাজি ল'লে খাবলৈ ভাল হয়, লগতে যিহেতু ইয়াত আঁহ থাকে গতিকে ভাজি ল'লে পাতখিনি ছফ্ট হয় আৰু সোৱাদটোও ভাল হয়, সেইটো কাৰণে ভাজি ল'ব লাগে অকণমান। তেলখিনি গৰম হৈছে, এতিয়া ইয়াতে মই গোটা জিৰাখিনি দি দিছোঁ, জালুকখিনিও দিছোঁ, নহৰু, এয়া আদা দি দিছোঁ, কেঁচা জলকীয়া দিছোঁ। আপোনালোকে ফালি দিব, নহ'লে ফুটি যাব পাৰে। মোৰ ফালি দিয়া নহ'ল। এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই দিছোঁ। জলকীয়াৰ পৰিমাণটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী ল'ব। এতিয়া ইয়াতে মই ৰঙালাওৰ কুমলীয়া পাতখিনি দি দিম। আৰু গোটেইখিনি এবাৰ ভালদৰে মিলি যোৱাকৈ লৰাই দিম। মই ইমানখিনি পৰিমাণে লৈছোঁ যিহেতু মানুহ কম। আপোনালোকে পৰিমাণটো নিজৰ সোৱাদ অনুযায়ী ল'ব পাৰে। এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই দিছোঁ আৰু এইখিনি মই 2 মিনিটমান ঢাকি সিজিবলৈ দিম। দুই মিনিট হৈ গ'ল। এতিয়া এইখিনি এবাৰ চাওঁ আহকচোন। এইখিনি অকণমান জহিছে। মই নিমখটো আগতে দিয়া নাই, কাৰণ যিহেতু ৰঙালাওৰ পাতখিনি জহি অকণমান কম হয়, সেইটো কাৰণে প্ৰথমতে নিমখটো দিলে বেছি হৈ যাব পাৰে। এতিয়া ইয়াতে মই নিমখখিনি দি দিম। এতিয়া গোটেইখিনি ভালদৰে লৰাই দিম। আৰু প্ৰায় 1-1.5 মিনিটমান ঢাকি ৰাখিম। এতিয়া মোৰ ৰঙালাও পাতখিনি প্ৰায় সিজিছে। ইয়াৰ পৰা পানীটো বৰ ধুনীয়াকৈ শুকাই গৈছে। মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এই গোটেই মিক্সাৰটো ঠাণ্ডা হ'বলৈ দিম। যিহেতু মিক্সাৰ গ্ৰাইণ্ডাৰত ইয়াত পেষ্ট বনাম, সেইটো কাৰণে অকণমান ঠাণ্ডা হ'ব লাগিব। আৰু মোৰ এইখিনিতে মোৰ অকণমান লাইটটো কম যেন লাগিল, সেইকাৰণে মই বেলেগ এটা লাইট জ্বলাই লৈছোঁ।
এতিয়া গোটেই মিশ্ৰণটো মই ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই মিক্সি বাতিত ভৰাই ল'ম। এতিয়া এয়া মোৰ মিশ্ৰণটো, এতিয়া ইয়াক মই পেষ্ট বনাম। ইয়াতে মই অকণমান পানী দি দিম, যিহেতু মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট বনাম, সেইটো কাৰণে অকণমান পানী দিব লাগে। বহুত বেছিও দিব নালাগে, আপোনালোকে জোখ অনুযায়ী দিব, যাতে পনীয়া নহয়। এতিয়া গোটেইখিনি মই পেষ্ট বনাই লওঁ। এয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এনেকুৱা হৈছে, এনেকুৱা কনচিষ্টেঞ্চিৰ হৈছে। এয়া মোৰ ৰঙালাওৰ কুমলীয়া পাতৰ চাটনি ৰেডি হৈ গ'ল। অতি কম সময়তে, অতি সহজতে, কম সামগ্ৰীৰে আমি এবিধ চাটনি বনাব পাৰোঁ আৰু ইয়াক পৰঠা, ৰুটি, ভাতৰ লগত খাব পাৰোঁ। আপোনালোকে বনাই চাব আৰু মোৰ ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।